खुलुमबाय स्टुडियाव आंखिलिखां ब्रह्म बर' बिजों सोलोंथाइनि सायाव फिन खुगा बेखेवदों दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'आ बिथां दिपेन बर'आ खौरां मेलनि गेजेरजों गोबां गोख्रों बाथ्रा बुंदों बिथाङा बुंदों दि आसाम सरकारा बर' बिजोंखौ फोजोबस्रांनायनि थांखि लागासिनो दं होननानै ইয়াৰ আৰু অসমত যি ধৰণে হ'ব লাগিছিল টেট এপইণ্টমেণ্ট সেইটো মানে সময়মতে হোৱা নাই যাৰ কাৰণে এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণে বিদ্যালয় মাৰ্জাৰ কৰিব লাগে বুলি বাৰম্বাৰ অসমৰ শিক্ষা বিভাগে নিৰ্দেশ দিছে যাৰ দ্বাৰা বড়ো মাধ্যম শেষ কৰাৰ এটা পৰিকল্পনা এতিয়া চলি আছে সেই কথাটো আমি আজি পুনৰবাৰ উনুকিয়াই দিছোঁ बिथां दिपेन बर'आ बुंबावदों दि गं 14 बर' बिजोंनि फरायसालियाव सासेबो फोरोंगिरि गैयालासिनो सोलिगासिनो दं होननानै खौरां मेलनि गेजेरजों दिनै बिथां दिपेन बर'आ फोरमायो 72 नाम्बार अफ EGS एजुकेशन गेरान्टी स्कीমৰ আণ্ডাৰত এই স্কুলখিনি নৰ্মেল স্কুলত আহিল শোণিতপুৰ বিশ্বনাথত ইয়াত বিনা শিক্ষকে এতিয়া স্কুল চলি আছে য'ত RTE কথা লিখা আছে য'ত NEP কথা লিখা আছে য'ত গুণোৎসৱৰ কথা আছে তাত বিনা শিক্ষকে চলি আছে কিছুমান টিচাৰ ট্ৰান্সফাৰ দিয়া হ'ল আধৰুৱা হৈ পেলাই কিছুমান টিচাৰৰ ট্ৰান্সফাৰ এতিয়ালৈকে হোৱা নাই ইয়াৰ বাদেও 26খন বড়ো মাধ্যমৰ বিদ্যালয়ত 0 টিচাৰ এজনো শিক্ষক নাই আৰু 206 বড়ো মাধ্যম বিদ্যালয় সিঙ্গল টিচাৰ চলি আছে लोगोसे दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'आ बुंबावनाय बादिब्ला बिटिआर आरो आसामाव टेट एपइन्टमेन्टआ जाबादि जानांगौ बियो समबादि जायाखै होननानै बुंदों जायनि जाहोनाव फरायसुलिफोरनि अनजिमाया खमायलांदों होननानै गोख्रों रावजों फोरमायनायखौ बे समाव मिथिनानै मोननाय जादों बेनि अनगायैबो बिथां दिपेन बर'आ आरोबाव खौरां मेलनि गेजेरजों गोबां गोख्रों बाथ्रा बुंबावदों बिथाङा बुंबावदों दि बालिपारा दुधनৈ आरो बाक्सा डिग्री मडेल कलेजफ्राव बर' फरायसाफ्रा दं नाथाय बैफोर कलेजफ्राव बर' डिपार्टमेन्टआव मोनसेबो पस्ट होनो हायाखै बेयो बर' हारिनि सायाव जोबोरैनो इनाय खालामनाय जादों होननानै फोरमायो खौरां मेलनि गेजेरजों दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'आ बेनि अनगायैबो आरोबाव मा बाथ्रा फोरमायखो फै जों आबुङै मिथिना लानि ক'লে সকলোৱে প্ৰতিশ্ৰুতি দিলে কিন্তু এই বিষয়টো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই বড়োলেণ্ড বিশ্ববিদ্যালয় বিবি ইঞ্জিনিয়াৰিং কলেজত নতুন ডিপাৰ্টমেণ্ট খুলিব লাগে পোষ্ট ক্ৰিয়েশ্যন কৰিব লাগে সেই বিষয়টো এতিয়ালৈকে কোনো কাৰ্যকৰী কৰা হোৱা নাই বা ইয়াৰ সেই বিষয়টো এতিয়া আগবাঢ়াই নাই সিটেটত বড়ো ভাষা ল্যাঙ্গুৱেজ 1 অপশন হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছো ৰাজ্য চৰকাৰে কৰিবলগীয়া কামটো হ'ল যে কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে লিখিব লাগে সেই কামটো হৈ উঠা নাই 72 নাম্বাৰ অফ EGS এডুকেশ্যন গ্যাৰান্টি স্কিমৰ আণ্ডাৰত এই স্কুলখিনি নৰ্মেল স্কুলত আহিল শোণিতপুৰ বিশ্বনাথত ইয়াত বিনা শিক্ষকে এতিয়া স্কুল চলি আছে য'ত RTE কথা লিখা আছে য'ত NEP কথা লিখা আছে য'ত গুণোৎসৱৰ কথা আছে তাত বিনা শিক্ষকে চলি আছে কিছুমান টিচাৰ ট্ৰান্সফাৰ দিয়া হ'ল আধৰুৱা হৈ পেলাই কিছুমান টিচাৰৰ ট্ৰান্সফাৰ এতিয়ালৈকে হোৱা নাই ইয়াৰ বাদেও 26খন বড়ো মাধ্যমৰ বিদ্যালয়ত 0 টিচাৰ এজনো শিক্ষক নাই আৰু 206 বড়ো মাধ্যম বিদ্যালয় সিঙ্গল টিচাৰ চলি আছে শিক্ষক এপইণ্টমেণ্ট বিটিআৰ আৰু অসমত যি ধৰণে হ'ব লাগিছিল টেট এপইণ্টমেণ্ট সেইটো মানে সময়মতে হোৱা নাই যাৰ কাৰণে এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণে বিদ্যালয় মাৰ্জাৰ কৰিব লাগে বুলি বাৰম্বাৰ অসমৰ শিক্ষা বিভাগে নিৰ্দেশ দিছে যাৰ দ্বাৰা বড়ো মাধ্যম শেষ কৰাৰ এটা পৰিকল্পনা এতিয়া চলি আছে সেই কথাটো আমি আজি পুনৰবাৰ উনুকিয়াই দিছোঁ বালিপাৰা দুধনৈ আৰু বাক্সা ডিগ্ৰী মডেল কলেজ 3টা ডিগ্ৰী মডেল কলেজ বড়ো অধ্যুষিত অঞ্চল তাত বড়ো ছাত্ৰ ছাত্ৰী আছে সকলো বিভাগত পোষ্ট ক্ৰিয়েশ্যন দিয়া হ'ল 3টা মডেল কলেজত বড়ো বিভাগ বড়ো ডিপাৰ্টমেণ্টত তাত কোনো এটা পোষ্ট তাতে ক্ৰিয়েশ্যন কৰা নহ'ল এইটো অন্যায় আৰু এইটো আমাক মানে ডিপ্ৰাইভ কৰা হৈছে এই কথাটো আমি স্পষ্ট ভাষাৰে কৈছোঁ আৰু এই কথাটো মাইনত থাকিও আজি তাৰিখত অসম চৰকাৰ শিক্ষা বিভাগে এইটো একো কাৰ্যকৰী তেওঁলোকে কৰা নাই আসাম টেক্সটবুক পাব্লিকেশ্যন আৰু প্ৰডাকশ্যন কৰ্পৰেশ্যনত বড়ো একাডেমিক অফিচাৰ লাগে এতিয়া খালী হৈ আছে বড়ো একাডেমিক অফিচাৰ সেৱাত লাগে এইটো খালী হৈ আছে বড়ো ট্ৰান্সলেটৰ সমগ্ৰ শিক্ষা অভিযানত খালী হৈ আছে বড়ো লেকচাৰৰ লাগে SCRT য'ত নেকি গোটেই পৰিকল্পনাবিলাক তৈয়াৰ কৰা হয় তাত খালী হৈ আছে এই চাৰিটা মূল শিক্ষা বিভাগ কেনেকৈ চলি আছে য'ত নেকি
SCRTত বড়ো লেকচাৰাৰ লাগে তাত পোষ্টে নাই ইমান দিনে ক্লাছ 10 লোকে বড়ো মাধ্যম 1985-86 পৰা চলি আছে 1963 পৰা বড়ো মাধ্যম আৰম্ভ হৈছে হাই স্কুলত মেট্ৰিক দিছে এটি তাত মানে বিষয়া নাই চৰকাৰে এই বিভাগ আৰু এই মাধ্যমটো কেনেকৈ চলাব বিচাৰিছে আৰু ইয়াৰ বাদেও আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো আজি 2024 21 জুলাই আজি গৰম বন্ধ চলি আছে 3 মাহ ক্লাছ উকুলি গ'ল এটা ইউনিট টেষ্ট হৈ গ'ল কিন্তু আজিলৈকে টেক্সট বুক পাব কাৰণে LP ME আৰু হাই স্কুলত টেক্সট বুক পাব কাৰণে বিদ্যালয়বিলাকে আমাক কৈ আছে আৰু তেওঁলোকে পাঠ্যপুথি এতিয়ালৈকে পোৱা নাই পাঠ্যপুথি পৰ্যাপ্ত পৰিমাণে নোপোৱাকৈ তেওঁলোকে আজি ক্লাছ কৰি পেলাই পৰীক্ষা দিব লগা হৈছে আৰু ইয়াৰ কাৰণে আমি অসম চৰকাৰক আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে এই যে তিনিটা মিটিং মাতি পেলাই আমাক কেনসেল কৰালে আমাক কি কাৰণত কেনসেল কৰালে ইয়াৰ কাৰণে শিক্ষামন্ত্ৰীৰ পৰা আমাক উত্তৰ লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ ওপৰত হস্তক্ষেপ কৰিব লাগে আমি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে আপোনাৰ মাইনোটছ শিক্ষামন্ত্ৰীৰ মাইনোটছ 25টা যি এটা বিষয় আছে গোটেইকেইটা মই কোৱা নাই সেই বিষয়ৰ ওপৰত সমাধান লাগে আৰু সমাধানৰ কাৰণে আজি আমি প্ৰেছ মিট কৰিছো আৰু সেই দাবীবিলাকক লৈ পেলাই ভৱিষ্যতে আমি গণতান্ত্ৰিক পন্থা ল'বলৈ আমি বাধ্য হ'ব এই কথাটো আমি স্পষ্টকৈ আজি ক'লো ধন্যবাদ गोजोनथाव खौरां बाजाज बेग लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां क'क्राझार सोहोराव थानाय दावहारु अट' एजेन्सिया 22 जुलाइनिफ्राय 26 जुलाइसिम मनसुन ल'न एन्ड एक्सचेन्ज अफारनि खाबुफोर होगासिनो दं दावहारु अट' एजेन्सिनिफ्राय बायगिरि बिथांमोना 4,999 राङावनो ल'एस्ट डाउन पेमेन्ट होनानै बाजाज बेग लानो हागोन नोंथांमोना क'क्राझार सोहोराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट आरो दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमाव होबाय थानाय मनसुन ल'न एन्ड एक्सचेन्ज अफाराव फैनानै नोंथांनि लुबैनाय बाजाज बेगखौ लांफैनो हागोन बाजाजनि बेग सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमाव बेनि अनगायैबो गोबां मोजां अफार लाबोदों बेफोर अफारफोरानो जाबाय जेरै गंनै हेलमेट फ्रि 5 लिटार पेट्रल फ्रि 95% ल'न फ्रि एजुअर गिफ्ट आरो गासिबो मडेलनि एक्सचेन्ज खाबुआ एभेलेबल जागोन आरोबाव मोनसे गुबुन मोजां खाबुआ जादों 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन लोगोसे आबुङै मिथिबावनो थाखाय 6000399187 8822018193 जानबुं नाम्बारनि गेजेरजों खौरां लाहरनो हागोन